হেল্ল' এভৰিৱান নমস্কাৰ। মোৰ ভাবৰে থপৰাটোলৈ আপোনালোকৰ মাজত আকৌ একবাৰ ওলাইছোঁ। বেয়া চেয়া হ'লে নাপাওঁ। আজি ভাবিলোঁ অলপ মই বেলেগ ধৰণৰ ভিডিঅ'বিলাক বনাওঁ, কাৰণ যিহেতু মই নলবেৰীয়া, যদিও মই নলবেৰীয়া ভাষাত ভিডিঅ'বিলাক নবনাওঁ, আজি ভাবিলোঁ নলবেৰীয়াতে বনাওঁ। আৰু কেনে লাগে ক'বচোন বাৰু, কেনেকুৱা ৰূপত ভিডিঅ'বিলাক বনালে আপোনালোকে ভাল পায়, সেনেকুৱা ৰূপতে বনাম দিয়ক। আৰু মই আছোঁ আজি মেডিকেলত যাবা, কাৰণ যিহেতু মায়ের আমাৰ কালিৰ পৰাই জ্বৰ হৈ আছে, আৰু কালিও আনিছিলোঁ, কালি গাড়ীত আনিব লগা হৈছিল। আজি খোজকাঢ়ি মায়ে ক'লে কি আজি খোজকাঢ়ি যাব পাৰিম, সেয়েহে খোজকাঢ়ি আনিলোঁ। আৰু মেডিকেলখন আমাৰ ঘৰৰ ওচৰতে হ'লে কি হ'ব, চেলাইনকেইটা বেজীকেইটাত বাহিৰে একোৱে নাপাওঁ, চব কিনিব লাগে, মইতো ইয়াতে দেখাবই নাহোঁ। তাৰ পাছতে মাইক লৈ এইফালে লাইন ধৰিব লগা হৈছে, কিন্তু মায়ে ধৰিব লগা হোৱা নাই দিয়কচোন। ইফালে আৰু টেষ্ট পৰীক্ষা কৰিব দি আছিল, যিহেতু আৰু এইফালে বাইদেৱে টেষ্ট নি আছে, ধুনীয়াকৈ ৰিজাল্ট দি দিব। তাৰপিছতে ৰিজাল্ট দিলাক, ওলাইছে নিমুনিয়া। তাৰপিছত কিন্তু আজি ভাগ্যৰ ফলত বেজী চেলাইন একো নাছিল। আৰু এইফালে বাইদেৱে ধুনীয়াকৈ কেইটামান টেবলেট লিখি দিলাক, আৰু এইফালে দাদাক দেখালোঁ, দাদাই ধুনীয়াকৈ টেবলেটকেইটা দিলাক। তাৰ পাছতে মাইক লৈ ঘৰক লাগি আহিলোঁ। আৰু তেনেহ'লে আজিলৈকে এৰিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে ক'ব, কমেণ্ট কৰি পেলাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম দিয়ক।